हेलो नमस्कार मैं আজি আপোনালোকলৈ এটা নতুন ভিডিও লৈ আনিছো আপুনি নিশ্চয় এন্ড্ৰইড ফোন বা ল্যাপটপ বা এনেকা সৰু এন্ড্ৰইড মোবাইল ইউজ কৰে সাগে নিশ্চয় ব্যৱহাৰ কৰে যদি এই এন্ড্ৰইড বা স্মার্টফোন বা কম্পিউটার বা ডেস্কটপ যে ল্যাপটপ হোক আপুনি এটো কিছুমানৰ কাৰণে এনে ফিল্ম চোৱা বা এনে গেম খেলি টকাতকে আপুনি এই মোবাইল বা স্মার্টফোনে দি আপুনি পইচা ঘটিব পাৰে কেনেকৈ ঘটিব পাৰে মই এই ভিডিওটো জৰিয়তে আপোনাক বুজাব বিচাৰিছো যদি এই ভিডিওটো যদি তেওঁলোকৰ বাবে যত নেকি আপুনি অনলাইনত বা স্মার্টফোন বা কম্পিউটার বা ল্যাপটপৰ যোগেদি পইচা কমাব বিচাৰে বা এনেই বহিতে কি নিজৰ ৰিচাৰ্জটো যাতে ডাটা পেকটো হাতৰ খৰচটো আপুনি খৰচ নকৰাকে তাৰ যিমানটি আজিকালি নিশ্চয় 199 149 এই পইচা বিলাক যাতে নিজৰ হাতৰ পৰা খৰচ নকৰি আপুনি অনলাইনত পৰা এই পইচা কিনি উলিয়াব পাৰি যত নেকি আপুনি নিজে খৰচ কৰিব নালাগে এই এপছৰ যোগেদি আপুনি 1 টাকাও খৰচ কৰিব নালাগে মই আপোনালোকে যদি এই ভিডিওটো স্কিপ নকৰাকে চাই মই আপোনালোকক ভালকে বুজাই দিম কিন্তু যদি আপুনি এই ভিডিওটি ফার্স্ট টাইম চাইছা যদি এই ভিডিওটি চোৱাৰ পিছত যদি ভাল লাগে মোৰ এই আৰএন শট সাবস্ক্রাইব কৰি দিবা ইউটিউব চেনেলটো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু কমেন্ট বক্সত লিখি দিব যে এই ভিডিওটো কিমান সুবিধা বা অসুবিধা পালে আপুনি নিশ্চয় কমেন্ট বক্সত জনাই দিব তেতিয়া মই ভাল লাগিব বা যদি বেয়া হলেও যদি কিবা ভুল হয় কমেন্ট বক্সত আপুনি জনাই দিব বুলি আপোনালোকক অশেষ ধন্যবাদ থাকিল যদি অনলাইনত পইচা কমাব বিচাৰে তেতিয়া এই ভিডিওটো স্কিপ নকৰাকে সম্পূৰ্ণকে চাও বুলি আপোনালোকলৈ আশা এটা ৰাখিলো চাও বলক আমি কেনেকে চাও যে কেনেকে আমি অনলাইনত পইচাটো কমাব পাৰি আমি ফাৰ্ষ্টত ভিডিওটি চাও বলক সো আমি ভিডিও লৈ আপোনালোকক দেখুৱাব বিচাৰিছো কেনেকে নিশ্চয় আপুনি যেনেকৈ স্মার্টফোন ইউজ কৰে বা ল্যাপটপ ইউজ কৰে মই যেহেতু স্মার্টফোনৰ যোগেদি যেনেকৈ ভাল লাগিব তেওঁলোকক ভালকে বুজাব বিচাৰিছো কিন্তু ফাৰ্ষ্টত আপুনি প্লে ষ্ট'ৰত যাব লাগিব প্লে ষ্ট'ৰত যোৱাৰ পিছত আপুনি এটা যত বহুতো এনেকা অনলাইন কিবা আছে মানে এপছ আছে কিন্তু এই এপছটো বহুতো এপছ টকাৰ থাকিলেও কিন্তু কোনটো মেইন প্ৰয়োজনীয় কেনেকৈ পইচাটো অনলাইনত পাব পাৰি এইটোকে মেইন কথাটো সো মই বুজাই দিছো ফাৰ্ষ্টত আপুনি মিছো যেহেতু নিশ্চয় জানা মিছো আপোনালোকে নিশ্চয় কিছুমানে জানে সো যোন যি সকলে নাজানে তেওঁলোকক মই বুজাই দিছো এনেকৈ সাৰ্চ কৰি লবা তাৰ পিছত আপুনি সাৰ্চ কৰি লবা সাৰ্চ কৰাৰ পিছত এইটো যে মিছো ৰিসেল ৱৰ্ক ফ্ৰম এনেকা আছে আপোনালোকৰ নিশ্চয় কিন্তু মোৰ অলৰেডি কিবা আছে মিছো ৰিসেল ৱৰ্ক ফ্ৰম আৰ্ন অন মানি অনলাইন ইয়াত অলৰেডি মোৰ কিবা আছে যেটো আপডেট কৰিবলৈ দিয়া আছে কিন্তু মই অলৰেডি মানে ইনষ্টল কৰা হ'ল কিন্তু মই আপডেট নকৰো আপোনালোকক যেহেতু বুজাব লাগে মোৰ অলৰেডি আছে সো মই বেক কৰিছো মোৰ ইয়াত আছে মিছো এপছ যেহেতু এই মিছো এপছটো আপোনালোকে নিশ্চয় জানাই সাগে কিছুমানে নাজানে তাৰ কেনেকৈ বুজাব লাগে মই বুজাই দিছো ওপেন কৰিলো ফাৰ্ষ্টত মোৰ একচুয়ালি মই যেহেতু নিজে ইউজ কৰো নিজে যেহেতু কিবা কৰি আছো ইউজ কৰি আছো আৰু পইচা যেহেতু অনলাইনত মই পইচা বনাই আছো কিন্তু মই এটুলৈ নাযাও যে আপোনালোকক
কেনেকৈ কিমান পাইছোঁ এইটো মই ক'ব নাযাওঁ, কিন্তু ক'ব পাৰি। কিন্তু মই যিহেতু ইউজ কৰিছোঁ, কিন্তু কেনেকৈ কৰিব লাগে এইটোকে মই বুজাই দিছোঁ। অলৰেডি মোৰ ৰেজিষ্টাৰ কৰা আছে, কিন্তু আপুনি ফাৰ্ষ্টত এই প্ৰফাইলটোত গৈ কিনি আপুনি চব মানে এডিট কৰিব লাগিব, মানে ৰেজিষ্টাৰ কৰিব লাগিব ফাৰ্ষ্টত। অ'কে, ৰেজিষ্টাৰ কৰাৰ পিছত যিহেতু আপুনি ইয়াত ৰেজিষ্টাৰ কেনেকৈ কৰিব লাগে মই নেক্সট ভিডিঅ'ত আগৰ ভিডিঅ'ত মই বুজাই দিছোঁ। মই যিহেতু কিছুমান ভিডিঅ' বনাইছোঁ, তাত চালে আপোনালোকক লিংকটোত মই কৈ দিম। কিন্তু মোৰ বহুতো ইয়াত হৈছে, মোৰ একচুৱেল পইণ্টটো হৈছে 1866। মোৰ একচুৱেলি আপোনালোকক চব বুজাই দিছোঁ। ইয়াত আপুনি ফটো লগাব পাৰিব, অলৰেডি ফটো লগোৱা আছে। মোৰ ইয়াত নেম দিয়া আছে। ইয়াত এডিট প্ৰফাইলত গ'লে আপোনাৰ চব ইয়াত চব লগাব পাৰে। আপুনি ৰেজিষ্টাৰ নম্বৰ আহিব, হোৱাৰ পিছত আপুনি নাম্বাৰটো দিব লাগিব, নেমটো দিব লাগিব, ইমেইল ID দিব লাগিব, জেণ্ডাৰ দিব লাগিব। যদি ছোৱালী ল'ৰা হ'লে ল'ৰা, মেল, ছোৱালী হ'লে ফিমেল। তাৰপিছত লেংগুৱেজটো কি ক'ব জানা আপুনি। তাৰপিছত ইয়াত এবাউট মি, ইয়াত যিকোনো আপুনি আই এম ওৱান অফ মিছো এণ্টাৰপ্ৰেনিয়ৰ্ছ এনেকৈ দিব পাৰা। তাৰপিছত বিজনেছ নেমটো আপুনি যেনেকৈ দিব পাৰা নিজৰ ইচ্ছামতে। তাৰপিছত নিজৰ ফ্লেট, তাৰপিছত ষ্ট্ৰীট, কলনি, পিনক'ড দিব লাগিব, চিটি দিব লাগিব, ষ্টেট দিব লাগিব। তাৰপিছত ইয়াত ছেভ কৰিব লাগিব। অ'কে, ইয়াত অলৰেডি মোৰ ছাকচেছফুল হৈ আছে। চ' আদাৰ ইনফো যেনেকৈ ডেট অফ বাৰ্থ দিব লাগিব, ছিংগল মেৰিটেল ষ্টেট, আপুনি ছিংগল নে মানে বিয়া পাতিলে নাই পাতা। তাৰপিছত নাম্বাৰ অফ কিডছ, যদি এইবিলাক আপুনি নিজৰ ইচ্ছামতে দিব পাৰা। তাৰপিছত অকুপেশ্যন যিয়েই নহওক। তাৰপিছত মান্থলি ইনকামটো আপুনি যেনেকৈ দিয়ক। তাৰপিছত আপুনি এডুকেশ্যনটো দিব পাৰা, নিদিব। তাৰপিছত ছেভ কৰা হ'ল। ছেটিংটোত আপুনি গ'লে শ্ব' মাই উইচ লিষ্ট মানে আপোনাৰ যিমান ভাল লগা মানে আপুনি শ্বেয়াৰ কৰিছে। তাৰপিছত শ্বেয়াৰ কেটেলগবিলাক আপুনি যেনেকৈ আপুনি যিমান আপুনি য'ত হোৱাটছএপতেই হওক বা কিবাতেই হওক আপুনি অন কৰি থ'লে নিজৰ কাৰণে ভাল। মানে আপোনাক শ্বেয়াৰ কেটেলগবিলাক আপুনি মানে অন কৰি থ'লে, মানে এনেকৈ অন অফ কৰি থ'লে অলপ নটিফিকেশ্যন পোৱা নাযায়, কিন্তু অন কৰি থ'লে আপোনাৰ নটিফিকেশ্যন পোৱা যায় কি কৰিছে আপুনি। হ'ল, তাৰপিছত আপোনালোকক মই বুজাই দিছোঁ যে মোৰ যিহেতু যিমানটো শ্বেয়াৰ কৰা আছে আপোনাক নিশ্চয় জানা। মোৰ যিহেতু এইবিলাক যিহেতু ষ্টাৰ দিয়া আছে, ষ্টাৰ মাৰিবলৈ, এইবোৰ চব হৈছে মোৰ বিক্ৰী হোৱা, মই অনলাইন যোগেদি বিক্ৰী কৰিছোঁ, হয়নে। তাৰপিছত আপুনি কেনেকৈ বিক্ৰী কৰি চবটো আপোনাক বুজাই দিছোঁ। তাৰপিছত আপুনি বেংক কিবা দিব লাগিব। মোৰ ভিডিঅ'ছ নাই একচুৱেলি, উইচলেছ আছে। এনেকৈ উইচলেছবিলাক মই যোনটো ভাল লাগে এইটো উইচলেছ কৰাটো। তাৰপিছত আপোনাৰ ইয়াত থাকিব আপোনাৰ শ্বেয়াৰ, আপুনি যিমানটো শ্বেয়াৰ কৰিছে। মোৰ বহুতো আছে, আপোনালোকে ক'ব লাগে মইতো বেছি নকৰোঁ, কিন্তু মেইন পইণ্টলৈ যাওঁ যে কেনেকৈ আমি বেচিব লাগে বা কেনেকৈ ক'ত বেচিব লাগে। তাৰপিছত আপুনি ইয়াত ছেটিংছত গ'লে আপোনাৰ ইয়াত হোম আছে, তাৰপিছত কেটেগৰী আছে, অৰ্ডাৰ আছে, কমিউনিটি আছে, একাউণ্ট। মেইন হৈছে আমাৰ একাউণ্টত আমাৰ ইয়াত একাউণ্টত আছে আপোনাৰ ইয়াৰ একাউণ্টটো দেখা। মাই জাৰ্নিটো হৈছে আপোনাৰ যিটো নেকি আপোনাৰ পইণ্টৰ ওপৰতে। ফাৰ্ষ্ট টাইম আপুনি এইযোৰ বিগিনাৰটোত আপুনি কেতিয়াও আপোনাক মাই জাৰ্নিটো নেদেখুৱাই ফাৰ্ষ্ট টাইম। আপুনি গ্ৰেজুৱেট হ'লেহে 700 পাৰ কৰিলেহে আপুনি কইন, যিটো নেকি আপোনাৰ ইয়াত কইনছ কিবা আছে, পইণ্ট আছে। মোৰ যিহেতু 1916 ইয়াৰ অনলি 700 পাৰ হ'লেহে আপুনি এনেকৈ মাই জাৰ্নিটো আহিব, এনেকৈ অপশ্যন আহিব, কিন্তু বহুতৰে নাযায়। তাৰপিছত আপোনাৰ যদি কিবা প্ৰয়োজন হ'লে আপুনি ইয়াত কল কৰিব পাৰিব, তেওঁলোকৰ কিবা মিছ'ৰ কোম্পানীৰ কিবা হ'ল। তাৰপিছত আমি বেংক ডিটেইলছটো কেনেকৈ, মেইন বেংক ডিটেইলছটো আপুনি মেইনটো এইটোৱে আপুনি চাই লওক। যিহেতু আপুনি মেইন ইয়াত নিজৰ নামটো দিব লাগিব। তাৰপিছত আপোনাৰ কিবাটো দিব লাগিব, হ'ল মানে পাছবুক দিব লাগিব। তাৰপিছত আপোনাৰ নাম, তাৰপিছত একাউণ্ট নাম্বাৰ, তাৰপিছত IFSC কোড, তাৰপিছত আপোনাৰ নিজৰ নামটো, হ'ল এনেকৈ দিব লাগিব। হ'ল, মোৰ অলৰেডি দিয়া আছে। তাৰপিছত আপোনাৰ পে'মেণ্ট আপোনালোকক বুজাই দিছোঁ। আপোনালোকে বিশ্বাস নকৰে যদি, মোৰ ফাৰ্ষ্ট যিমানটো আছে আপোনালোকে ফাৰ্ষ্ট মোৰ ইমানটো পাইছোঁ, হয়নে। আপোনাৰ ইয়াত যিহেতু মই
339 টকা ফাৰ্ষ্ট টাইম পাই 13 নৱেম্বৰৰ পৰা মোৰ ষ্টাৰ্টিং হৈছে আপোনালোকে বিশ্বাস নকৰে তাৰপিছত ছেকেণ্ডত পাইছোঁ আপোনাৰ 120 টকা হয়নে তাৰপিছত আকৌ থাৰ্ডত পাইছে আপোনাৰ ইমান কিমান 149 25 নম্বৰ আপোনাৰ হয় তাৰপিছত আপোনাৰ 129 কেতিয়া পাইছোঁ আপোনাৰ 30 নৱেম্বৰ এনেকৈ পাই থাকিব আপোনালোকে বিশ্বাস নকৰে যে মোৰ এতিয়ালৈকে আপোনাৰ বহুতো আছে 2000ৰ ওপৰত হ'ল আপোনালোকক বুজাই দিছোঁ আজি এই 8 জানুৱাৰী আপোনাৰ 196 টকা আহিছে এনেকা কিন্তু কেনেকৈ কৰিব লাগে আপোনালোকক মেইন কথাটো বুজাই দিছোঁ তাৰপিছত তেওঁলোকৰ পে'মেণ্টটো হৈছে তাৰপিছত আপোনাৰ ৰিফাৰ কৰিলেও আপুনি ৰিফাৰেঞ্চ কৰিলেও আপুনি পইচা মানে পইণ্টটো আগবাঢ়ে পইচাও আহে হ'ল তাৰপিছত স্পিন কৰিব তাৰপিছত আপোনালোকক মেইন কথাটো বুজাই দিছোঁ নিজৰ লগো লগাব পাৰে বিজনেছ লগত যেনেকৈ মন যায় লগাব পাৰিব অ'কে লগোৱাৰ পিছত আপুনি যেনেকৈ লগাব পাৰিব অ'কে যিটো মই একচুৱেলি ইয়াত আহিলে আপোনালোকৰ টাৱাৰটো অকণ ডিষ্টাৰ্ব হৈ আছে কিন্তু ইয়াত বিজনেছ লগতো যেনেকৈ আপুনি লগাব পাৰে নিজৰ ইচ্ছামতে মোৰ যিহেতু RN ইণ্টাৰপ্ৰাইজ দিয়ে তাৰপিছত আপোনাৰ অৰ্ডাৰখিনি ইয়াত আহিব যি অৰ্ডাৰ কৰিছোঁ মই অৰ্ডাৰ কৰোঁতে বুজাই দিছোঁ মোৰ এতিয়া যিহেতু ইয়াত মোৰ মাৰ্জিনবিলাক দেখুৱাই দিছোঁ আপোনালোকে বিশ্বাস নকৰে যে মই বুজাই দিছোঁ আপোনালোকক মোৰ কিমান ডেলিভাৰী হৈছে কেঞ্চেল কিমান হৈছে আপোনালোকক বুজাই দিছোঁ ইমানটো ডেলিভাৰী হৈছে চবটো এইটো ডেলিভাৰী চব মানে হৈ গ'ল তাৰপিছত চিফ্টটো এতিয়া এনেকৈ আছে এতিয়ালৈকে ডেলিভাৰী হোৱা নাই ইমানটো ডেলিভাৰী হ'ব এতিয়ালৈকে হোৱা নাই কেঞ্চেলটোতো কেঞ্চেল হৈছে কিছুমান মই কেঞ্চেলটোকো আপোনালোকক বুজাই দিছোঁ ইমানটো কেঞ্চেল হৈছে বেছিভাগ কেঞ্চেল কৰিব নালাগে একচুৱেলি মোৰ বহুত দিন হ'লে যে সেইকাৰণে কিছুমানে একচেপ্ট নকৰেগৈ তাৰপিছত কিন্তু ইয়াত মোৰ বহুতো আছে আপোনালোকক মোৰ অৰ্ডাৰ কৰা আছে এতিয়ালৈকে কিছুমান অৰ্ডাৰ মানে ডেলিভাৰ হোৱা নাই চ' এইটোৱে মেইন কথাটো হ'ল আপোনালোকক বুজাই দিছোঁ কিন্তু এতিয়া মেইন কথাটো হৈছে আপোনালোকক কেনেকৈ ইয়াৰ পৰা ডাউনলোড কৰি পেলাই কেনেকৈ শ্বেয়াৰ কৰিব লাগে আৰু ক'ত শ্বেয়াৰ কৰি পেলাই আপুনি পইচাটো পাব অ'কে চ' আপোনালোকক বুজাই দিছোঁ যে ক'ত কেনেকৈ আপুনি কৰিলে আপুনি পইচাটো পোৱা যাব মেইন কথাটো হৈছে মই ধৰি লোৱা আপোনালোকক মেইন কথাটো কৈছে ফাৰ্ষ্টত যদি 4 পইণ্টৰ ওপৰতহে যদি ৰেটিংটো থাকে যেনেকৈ ইয়াত ৰেটিং 4 পইণ্ট আছে এই ৰেটিং 4 পইণ্ট টকাবিলাককে মেইনভাৱে আপোনালোকে শ্বেয়াৰ কৰিব কিন্তু স্ক'ৰত শ্বেয়াৰ কৰিব তাকো বুজাই দিম অ'কে এতিয়া মই এটা ধৰি লওক এইটো 5 পইণ্ট এইটো গ্ৰেড 5 পইণ্ট এতিয়া এই বস্তুটোক মই ধৰি লওক চাৰ্চ কৰিলোঁ ইয়াত ওলাই গ'ল আপোনালোকে কোনখিনিত আপুনি কৰিব লাগে অ'কে এনেকৈ আহি গ'ল আপোনাৰ এনেকৈ হোৱাৰ পিছত আপুনি ফাৰ্ষ্ট চেক কৰি চাই দিব এইটো আছে নাই অ'কে টাৱাৰটো অকণ ডিষ্টাৰ্ব হৈ আছে সেইকাৰণে এতিয়া আপোনাৰ এইটো কাপোৰ পোৱা যায় মানে এতিয়া চিলেক্টেড চাইজ ইয়াৰ ওপৰত আপোনাৰ লিখা থাকিব আউট অফ মানে এইটো কাপোৰ যদি নাথাকে আউট অফ ইয়াত লিখা থাকে হ'ল চ' আপোনাক বুজাই দিছোঁ ইয়াত আকৌ এটা পইণ্টত আপুনি চাই ল'ব ইউ কেন আৰ্ণ 50 পইণ্টছ অফ অৰ্ডাৰিং দিছ প্ৰডাক্ট যদি অৰ্ডাৰ কিন্তু এইটো 700 পইণ্ট আগত থাকিলেহে এইটো এনেকৈ পইণ্টটো নাহে ফাৰ্ষ্ট টাইম আপুনি যদি 700 তলত থাকে তেতিয়াহ'লে এই পইণ্টটো নাহে একচুৱেলি গম পাইছে চ' এইটো কেনেকৈ কৰিব লাগে আপোনালোকক বুজাই দিছোঁ আৰু অৰ্ডাৰ কেনেকৈ কৰিব লাগে মই তাকো বুজাই দিছোঁ হ'ল ফাৰ্ষ্টত ইয়াত ডাউনলোড আছে ডাউনলোডত আপুনি ডাউনলোড কৰি ল'ব হ'ল এনেকৈ আহি যাব ডাউনলোড আপোনাৰ ডাইৰেক্ট গেলাৰীত আহি যাব অ'কে আপুনি শ্বেয়াৰো কৰিব পাৰে হোৱাটছএপৰ যোগেদি কিন্তু হোৱাটছএপটো আপোনালোকৰ পৰা কিছুমানৰ কাৰণে ভাল হয় বেয়াও হয় কিন্তু মেইন কথা ডাউনলোড কৰি পেলাই আপুনি ডাউনলোড কৰাৰ পিছত আপুনি ক'ত শ্বেয়াৰ কৰিব লাগে আপুনি বেক কৰি ল'ব অ'কে বেক কৰাৰ পিছত আপুনি ক'ত শ্বেয়াৰ কৰিব লাগে মই তাকো বুজাই দিম নিশ্চয় ফেচবুক আছে ফেচবুক একাউণ্ট আছে মই ফেচবুক একাউণ্টত কৰি দিছোঁ ফেচবুক একাউণ্টটো কেনেকৈ কৰিব লাগে তাকো বুজাই দিছোঁ অ'কে ফেচবুক একাউণ্টত আপুনি যদি আপোনাৰ যদি ফেচবুক একাউণ্ট নাই একাউণ্টটো বনাই ল'ব নিশ্চয় আছে কিছুমানৰ বেছিভাগৰ মানুহে থাকে আজিকালি চ'
মেইন কথাটো আপুনি ক'ত শ্বেয়াৰ কৰিলে আপুনি পইচা পাব আৰু কেনেকৈ পইচাটো কাষ্টমাৰটো আহিব। চ' ফাৰ্ষ্টত ইয়াত 3ডাল আছে, এই 3ডাল আঁচটনা আছে ৰেখা, এই আঁচটনা ইয়াত ক্লিক কৰি ল'বা। অ'কে, তাৰপিছত আপুনি কোনখিনিত আপুনি কৰিব তাকো বুজাই দিছোঁ। তে মেইন কথাটো হ'ল আপুনি ইয়াত গ্ৰুপ লিখা আছে নহয়, আপুনি মাৰ্কেট প্লেচ। অ'কে, মই একচুৱেলি গ্ৰুপৰ কথাটো আগতে কৈ দিছোঁ। এতিয়া গ্ৰুপ মোৰ বহুতো আছে, কিছুমানৰ নাই। যদি নাই আপুনি কিবা কৰি ল'ব, চাৰ্চ কৰি ল'ব। যেনেকৈ মই ধৰিলোঁ গহপুৰ মাৰ্কেট, আপোনাৰ মই ডাঙৰ চিটিৰ নাম ল'ম। এতিয়া মই ধৰি লোৱা লখিমপুৰ মাৰ্কেট প্লেচ। যদি থাকে আহিব, যদি নাথাকে নাই। অ'কে, যিহেতু ইয়াত নাই, মই গ্ৰুপটো বেলেগ এটা গ্ৰুপ লওঁ। ধৰি লওক ইণ্ডিয়া শ্বপিং হ'লচেল বজাৰ হ'ল। ইয়াত আহি গ'ল কিছুমান। ফাৰ্ষ্টত আপুনি জইন কৰি ল'ব। ইয়াত জইন আছে, ইয়াত জইন কৰি ল'ব। জইন এপ্ৰুভেল হোৱাৰ পিছতে আপুনি শ্বেয়াৰ কৰিব পাৰিব। ধৰি লওক ইয়াত কিছুমান অপশ্যন আছে, এই অপশ্যনবিলাক আপুনি চিলেক্ট কৰি ল'ব লাগিব। ধৰি লওক মই হ'লচেলাৰ, ৰিচেলাৰ অল ছাবমিট কৰি লোৱা। আই এগ্ৰি টু দ্য গ্ৰুপ ৰুলছ। অ'কে, ছাবমিট কৰিলোঁ। মোৰ নটিফিকেশ্যন আহি যাব তেতিয়া ইহঁতে যদি হয় এনেকৈ জইন কৰি লৈ ল'ব আপুনি। যদি মই বেছি নকৰোঁ, যিহেতু মোৰ বহুত আছে হ'ল। এতিয়া আমি মোৰ কথালৈ যাওঁ। এতিয়া কেনেকৈ মোৰ OLX-ত আছে, OLX ইটানগৰ। এতিয়া কেনেকৈ কৰিব লাগে, এনেকৈ যদি আপোনাৰ গ্ৰুপটো একচেপ্ট হোৱাৰ পিছত আপুনি এনেকৈ অপশ্যন আহিব। তাৰপিছত এইখিনিত যে নিজৰ প্ৰফাইল আছে, তাৰপিছত এইটো ফটো আছে, ইয়াত আমি ক্লিক কৰিম। তো এই ফটোটো মই ক্লিক কৰি পেলাই প্ৰাইচটো বনাই দিম। অ'কে, এতিয়া আমি কেনেকৈ এই ডিছক্ৰিপশ্যনটো লগাব লাগে, এতিয়া আমি জোৰকৈ ইয়াত টাচ কৰি ল'বা। তাৰপিছত ইয়াত ফেচ আহিব, ফেচটোত লগাই দিবা। তাৰপিছত মন কৰিবা ইয়াত এটা লিংক থাকে, এই লিংকটো আপুনি কাটিব পাৰে নাকাটিবও পাৰে। মই কিন্তু কাটি দিছোঁ। নিজৰ হোৱাটছএপৰ গ্ৰুপৰ লিংকো লগাব পাৰা। কিন্তু এতিয়া আমি ইয়াত আপুনি হোৱাট আৰ ইউ চেলিং, আপুনি কাপোৰ বেচিব যদি এইটো পেজ কৰিব পাৰা, আপুনি পেজ কৰি ল'ব পাৰা। মই পেজ নকৰোঁ, কিন্তু অল চিলেক্ট কৰি পেলাই ডিলেক্ট কৰি দিছোঁ। তাৰপিছত কেছ অন ডেলিভাৰী। অ'কে, তাৰপৰা প্ৰাইচটো আপুনি লগাই ল'বা। প্ৰাইচটো আপুনি লগোৱাৰ পিছত প্ৰাইচটো কিমান আছিলে তাৰপৰা এতিয়া যিহেতু কেনেকৈ আপুনি পইচাটো ইনভেষ্ট কৰিব, আপুনি মাৰ্জিন কৰিব, মানে লাভ কৰিব, ক'ৰ পৰা আপুনি কিমান পাব। এতিয়া যিহেতু ইয়াত 471 দিছে হয়নে, এতিয়া 471 আছে, কিন্তু 471টো দিলে আপুনি পইচাটো আপুনি নাপাব হ'ল। 471টো আপুনি পইচাটো নাপাব হ'ল। এতিয়া 471 দিলে পইচাটো নাপাব, কেনেকৈ পাব আপুনি? তাৰ চোলাটোৰ মানে যিটো প্ৰাইচ আছিলে, মই চোলাটোৰ কথাহে কৈছোঁ। আপুনি বেলেগ আপুনি লগাব পাৰে, জোতাও তাৰ পৰা ডাউনলোড কৰি পেলাই, ঘড়ী, হাত ঘড়ী, মোবাইল, হেডফোন, যিয়ে নহওক আপুনি চাৰ্চ কৰিলে কেনেকৈ চাৰ্চ কৰিব লাগে তাকো মই তাত দেখুৱাই দিম। কিন্তু আগতে কেনেকৈ পইচাটো কৰিব তাক বুজাই দিছোঁ। তাত 471 আছে, মই 5 ধৰি লওক 99 লগাই দিলোঁ হ'ল। অ'কে, তাৰপিছত মই আপোনালোকক কেনেকৈ কৰিব লাগে নেক্সট কৰি ল'বা। নেক্সট হোৱাৰ পিছত আপুনি ইয়াত যিহেতু গ্ৰুপ আছে, এই গ্ৰুপকেইটাত আপুনি লগাই ল'ব। ইয়াত ক্লিক কৰিব, 10টাহে আপুনি কৰিব পাৰিব। ইয়াত অলৰেডি লিখা আছে পাব্লিছটোত, ইয়াত অলৰেডি দিয়া আছে আপুনি, কিন্তু ইয়াত যিমান আছে মোৰ বহুতো আছে, কিন্তু মই 10টা ল'ব লাগিব। অ'কে, ক্লিক কৰিলোঁ। অ'কে,
13টা হৈ গ'ল, বেছি হৈ গ'ল। 13টা হ'লে নোৱাৰিব, 10টা হ'ব লাগিব পাব্লিছ কৰিব। ওকে, এতিয়া পাব্লিছ হৈ গ'ল, পাব্লিছ হৈ আছে। পাব্লিছ হোৱাৰ পিছত আপোনাক কেনেকৈ পাব্লিছ হ'ব হৈ আছে। পাব্লিছ হোৱাৰ পিছত আপোনালোকক বুজাই দিম যে কেনেকৈ অৰ্ডাৰটো ল'ব লাগে। অলপ টাইমটো লাগিছে। চ' আপুনি যদি এতিয়ালৈকে এই মোৰ ইউটিউব চেনেলটো RN Short ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, আপুনি ভাল লাগে যদি ছাবস্ক্ৰাইব এটা কৰি দিব আৰু লগতে বেল আইকনটো দবাই কিনি আপুনি অল সিলেক্ট কৰি ল'ব। চ' যিহেতু এতিয়া পোষ্ট হৈ আছে, পোষ্টিং আৰু কেনেকৈ অৰ্ডাৰটো ল'ব লাগে মই আগতে বুজাই দিম। ওকে, এতিয়া হৈ গ'ল মোৰ যিহেতু অলৰেডি ছাকচেছফুল হৈ গ'ল। মই আপোনালোকক মোৰ নিজৰ কিবা লৈ কিনে আপোনাক বুজাই দিম। ইয়াত অলৰেডি মোৰ এতিয়া যিহেতু মই 599 আহি গ'ল। ওকে, 599 আহি গ'ল হ'লে, কিন্তু তাত লিখা আছিলে আপোনাৰ কিমান টকাত লিখা আছিলে, আপোনাৰ 471 আছিলে। লোৱাৰ প্ৰাইচ আপোনাক 535টো দিব পাৰিম। ওকে, মই আপোনালোকক এতিয়া বুজাই দিম যে কেনেকৈ আপুনি পইচাটো ঘটিব পাৰে। একচুৱেলি মোৰ অলৰেডি মোৰ কিবাটো হৈ গ'ল, মানে কাপোৰটো আপডেট হৈ গ'ল। ইয়াত অলৰেডি 599 দিয়া আছে, মই অলপ আগতে কৈ দিছোঁ। কিন্তু আপুনি এই 599ৰ পৰা কিমান পইচা আপুনি ল'ব পাৰিব বা কেনেকৈ আপুনি ল'ব। ফাৰ্ষ্টত আপুনি কোনোবাই যদি ভাল লাগে ইয়াত কমেণ্টত আহিব, নহয় আপোনাৰ মেছেজত আহিব। ক'ত মেছেজটো আপুনি কোনোবাই যদি তেতিয়া লয়, তেতিয়া আপুনি মেছেঞ্জাৰত পাতিব লাগিব। ইয়াত মেছেঞ্জাৰ আছে, মেছেঞ্জাৰ মাৰ্কেট প্লেচত আপুনি যাব, তাত আহিব। যিহেতু মোৰ অলৰেডি কিছুমান লোৱা আছে, কিছুমান বহুতো অলৰেডি নহয়, একচুৱেলি বহুতো লোৱা আছে। মই বহুতজনকে মই অৰ্ডাৰ কৰিছোঁ, আপোনালোকে বিশ্বাস নকৰে যদি আপোনালোকক দেখুৱাই দিছোঁ। এনেকৈ মেছেজটো আহিব, আপোনাৰ কোনোবাই যদি ভাল লাগে তেতিয়া হাই ইজ দিছ এভেইলেবল এনেকৈ আহিব, তেতিয়া ইয়েছ এভেইলেবল বুলি আপুনি দিব লাগিব। যদি কোনোবাই পচন্দ কৰে তেতিয়া আপোনালোকে ল'ব পাৰিম। মই অলপ আগতে আপোনালোকক বুজাই দিছোঁ। অলপ আগতে মোৰ কেইটামান প্ৰশ্ন এনেকৈ আছে, এইটো পচন্দ কৰিছে। ফাৰ্ষ্টত কৈছে ইজ দিছ এভেইলেবল এনেকৈ কৈছে, তাৰপিছত মই ইয়েছ ডু ইউ ৱান্ট দিছ এনেকৈ আপুনি অসমীয়াটো পাতিব, অসমীয়াত পাতিব, হিন্দীত পাতিব পাৰিব। তেতিয়া ইয়েছ বুলি কৈছে। উইচ কালাৰ মই সুধিছোঁ, মই পিকচাৰ বেছ নাই বুলি কৈছে মই পিকচাৰ কেইটা পঠিয়াই দিছোঁ। যিহেতু এইটোত পিকচাৰটোত আছিলে, যিটোত আছে এইটোৱে পঠিয়াই দিব। তাৰপিছত তেওঁলোকে নিজে চিলেক্ট কৰি ল'ব, নিজৰ ইচ্ছামতে চাইজটো সুধি ল'ব, চাইজটো। তাৰপিছত তেওঁলোকক যদি চাইজটো দিয়ে তেতিয়া আপুনি পিকচাৰটো তেওঁলোকে চিলেক্ট কৰি ল'ব কোনটো কালাৰ লাগিব। তাৰপিছত তেওঁলোকে যদি কিবা কৰে তেতিয়া আপোনালোকে পিনকোডটো ল'বা। পিনকোডটো মেইন কথা, মই আপোনালোকক বুজাই দিছোঁ। পিনকোডটো মেইন কথা। তাৰপিছত এনেকৈ হোৱাৰ পিছত এম চাইজ লৈছে, তাৰপিছত চিলেক্ট ওৱান এম চাইজ বুলি। তাৰপিছত মই এতিয়া তাক সুধি ল'ম এড্ৰেছ প্লিজ, মই পঠিয়াই দিম। যদি লাগে তেতিয়া নিশ্চয় এড্ৰেছটো বেক কৰি দিব। চ' এইটোৱে হৈছে মেইন কথা। তাৰপিছত আপুনি কেনেকৈ অৰ্ডাৰটো কৰি দিব লাগে। ওকে, এতিয়া মই অলপ আগতে চাৰ্ট এটা কিবা কৰিছিলোঁ। এতিয়া যদি পাজোল লাগে কেনেকৈ এই চাৰ্টটো 5.0 মানে ফুল একদম পূৰা চেলিং, তো 5 ষ্টাৰত আছে। কিছুমান 4 আছে, এইটো 4.2 আছে, ৰেটটো চাই ল'ব 4.3 আছে। ওকে, এতিয়া আমি এই চাৰ্টটো যদি কোনোবাই পচন্দ কৰে তেতিয়া আপুনি কেনেকৈ অৰ্ডাৰ কৰিব। ওকে, তাৰ ক্লিক কৰাৰ পিছত যদি এইটো পচন্দ কৰে তেতিয়া এইটো ক্লিক কৰি ল'বা। তাৰপিছত আপুনি পিনকোড অনুযায়ী চিলেক্ট কৰি ল'ব। তাৰপিছত ধৰি চাইজ আছে, চাইজটো চিলেক্ট কৰি ল'বা। ওকে, তাৰপিছত আপুনি ইয়াত যিহেতু ML XL
মই ধৰি লওক এম সাইজটো কৰিলোঁ তাৰপিছত আপুনি কেনেকৈ চেক আউট কৰি ল'বা তাৰপিছত ইয়াত পিন কোডটো ইণ্টাৰ কৰি ল'বা ইয়াত যেহেতু ইণ্টাৰ ডেলিভাৰী পিন কোড ফাৰ্ষ্ট পিন কোডটো চাই ল'বা দেই আপোনালোকক বুজাই দিওঁ পিন কোডটো চাই ল'বা তাৰপিছত ইয়াত পিন কোডটো চেক কৰি ল'ব একচুৱেলি নেটৱৰ্কটো মোৰ বহুতো প্ৰব্লেম আছে আপোনালোকক ক্ষমা খুজিছোঁ যে অলপ মোৰ বহুতো লোৱা আছে চ' মই ধৰি লওক মোৰ নিজৰ পিন কোডটো লগাই দিওঁ 784160 ইয়াত আছে নাই মই চাই লওঁ এতিয়া দিয়া আছে ইয়াত ডিসপেচ টাইমটো এষ্টিমেট ডেলিভাৰী টাইমটো 20 জানুৱাৰী এতিয়া আপোনালোকে কেনেকৈ অৰ্ডাৰ কৰিব ইয়াত এড টু কাৰ্ট দিয়া আছে এড টু কাৰ্ট কৰি ল'বা 1 পিচ হ'লে 1 পিচ কৰি ল'বা হয়নে চেক আউট কৰি ল'বা চেক আউট কৰাৰ পিছত আপুনি সদায় আপুনি অনলাইন পেমেণ্ট কৰিব নালাগে নিজৰলৈ অনলাইন পেমেণ্ট কৰি ল'ব পৰা বা পেটিএম কৰিলে ইয়াত কোনো প্ৰব্লেম নাই আপোনাৰ পইচা ৰিটাৰ্ণ কৰি দিব মই নিজে কাটাং কৰি দিছোঁ আপোনালোকক তাৰপিছত যদি কাৰোবাৰ হ'লে কেছ অন সদায় কেছ অন ডেলিভাৰী কৰি দিব ওকে প্ৰচিড কৰি ল'ব তো 8 মাৰ্জিন মেইন কথাটো 8 মাৰ্জিন আপুনি কিমান ইয়াৰ পৰা কিমান টকা পাব লাগে মই আপোনালোকক বুজাই দিছোঁ তাত 599 দিছিলোঁ হয়নে আপোনালোকক কৈ দিছোঁ যে মই কিমান দিছিলোঁ আপোনালোকক 599 হয়নে 599 ইয়াত এতিয়া আপুনি কিমান হ'ব 599 এতিয়া 128 টকা এক দিনত যদি আপুনি 128 টকা আহে নিজে ভাবি চাওক হয়নে এতিয়া আপুনি কেনেকৈ পাৰিব এণ্টাৰ কৰি ল'ব তাৰপিছত প্ৰচিড কৰিবা প্ৰচিড কৰাৰ পিছত মই একচুৱেলি ট্ৰাই কৰি দিছোঁ আপোনালোকক ওকে চাই লওক আপুনি এতিয়া ইয়াত ট্ৰাই কৰাৰ পিছত মই ধৰি লওক মোৰ নামতে কৰি ল'ম মোৰ নামত আছিলে এটা মোৰ বহুতো লৈ দিয়া বহুত মানে অৰ্ডাৰ কৰি দিয়া আছে আপোনালোকে বিশ্বাস নকৰে মোৰ এতিয়া এইটো কিবা কৰিম প্ৰচিড কৰি ল'ম প্ৰচিড কৰি ল'বা সৰি এইটো আপোনালোকক এনেকৈ বুজালে নহ'ব অৰ্ডাৰটো প্লেচ নকৰোঁ এতিয়া মেইন কথাটো হ'ল আপোনালোকক এইটো দেখুৱালে নহ'ব মেইন কথাটো হ'ল কাৰোবাৰ পৰা এড্ৰেছ লৈছে তেতিয়া ইয়াত এড নিউ কৰি ল'বা তাৰপিছত নাম দিবা ধৰি লওক মোৰ নামত কৰিম নিৰঞ্জন ফোন নাম্বাৰ হৈছে ধৰি লওক যেনেকৈ হওক 1 2 এটা ওকে তাৰপিছত হাউচ নামটো তাৰ পৰা লৈ ল'বা ধৰি লওক ভিলেজে হওক ধৰি লওক বেজিবাৰী ওকে সেম এড্ৰেছ দি ল'বা কপি কৰিলোঁ তাৰপিছত লেণ্ডমাৰ্ক এই চিটি আহি গ'ল লখিমপুৰ ওকে তাৰপিছত আপোনাৰ লেণ্ডমাৰ্ক আপোনাৰ ঘৰৰ ওচৰত কিবা নামঘৰ আছে নেকি বা কিবা স্কুল আছে নেকি ধৰি লওক বেজিবাৰী এলপি স্কুল ওকে পিন কোড হৈছে 784160 ওকে ষ্টেট আসাম ওকে এইটো হৈছে এড্ৰেছ সেভ টু এড্ৰেছ কৰিলোঁ ওকে তাৰপিছত আপুনি এইটো প্ৰচিড কৰি ল'ব পাৰা ওকে এতিয়া প্লেচ অৰ্ডাৰটোৱে মেইন কথা আপোনাৰ যদি ইয়াত অৰ্ডাৰ কৰিব বিচাৰে তেতিয়া আপোনাৰ ইয়াত আহিব আপোনাৰ প্লেচ অৰ্ডাৰ ইয়াত প্লেচ অৰ্ডাৰটো কৰি দিলে আপোনাৰ হৈ যাব মই ধৰি লওক কৰি দিছোঁ অৰ্ডাৰটো প্লেচ হৈ গ'ল ওকে ওকে এতিয়া আপুনি ইয়াৰ মোৰ কংগ্ৰেচুলেশ্যন ইউ আৰ্ন 50 পইণ্ট আপোনালোকৰ কিন্তু নাহে কিন্তু ফাৰ্ষ্ট মোৰ যিহেতু পইণ্টটো বহুত আছে সেইকাৰণে ইমানটো আহিব কিন্তু ইয়াত মই কেঞ্চেল কৰি দিম ওকে মই পিছত কেঞ্চেল কৰি কিন্তু কেঞ্চেল কেনেকৈ কৰিব লাগে তাকো বুজাই দিম ইয়াত মই কেঞ্চেল কৰি দিছোঁ ইয়াত ৰিজন জাষ্ট আই সিলেক্ট আই ৱাজ টেষ্ট অৰ্ডাৰ টেষ্ট কৰিছোঁ ওকে কেঞ্চেল কৰি দিছোঁ ইয়াত মই জাষ্ট কেঞ্চেলেই কৰিছোঁ দেই আপোনালোকৰ দেখুৱাৰ কাৰণে কিন্তু ইয়াত অৰ্ডাৰ হোৱা নাই কিন্তু যদি আপোনালোকৰ লাগে তেতিয়ালৈকে আপোনালোকে চাই ল'ব পাৰে যে আপোনালোকৰ কেনেকৈ পইচাটো ইনকাম কৰিব পাৰা
ইয়াত মোৰ একচুৱেলি কৰি চাইছিলোঁ কিন্তু ইয়াত কেঞ্চেলটো ৰিজনটো দেখুৱাই দিছোঁ we understand that we want to cancel this the place this order for the testing কৰি চাইছিলোঁ ইয়াত অৰ্ডাৰ কৰি চাইছিলোঁ হ'ল so ইয়াত মোৰ কিবাটো আহিছে নটিফিকেশ্যনটো আহিছে মিছো এপছৰ পৰা ইয়াত ইয়াত মোৰ আজি একচুৱেলি এটা ট্ৰিক ইয়াত ভুল হ'ল okay so okay একো নাই মই পিছত এইটো সলভ কৰিম নিজে তা কিন্তু আপোনালোকে যদি নিজৰ যদি অনলাইনত পইচা গঠিব বিচাৰে এই ভিডিওটোৰ যোগে যদি আপোনালোকে নিজে ষ্টাৰ্ট কৰিব পাৰে নিজে বস বনিব পাৰে বা আপোনালোকে নিজৰ কিবা কৰি পেলাই মানে আপোনালোকে কোনোবা ব্যক্তিক ৰিফাৰ কৰি পেলাই আপুনি পইচা গঠিব পাৰে সো যদি এই ভিডিওটো যদি আপুনি অকণ ভাল লাগে তেতিয়া সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কমেন্ট বক্সত যদি ভাল লাগে নেক্সট টাইম আপোনালোকে এনে ভিডিও আপোনালোকৰ লৈ আনিম যদি এই এপছটো আপোনালোকৰ লিংকত ডেসক্ৰিপচনত আপোনালোকক পঠিয়াই দিম সো তাৰ পৰা ডাউনলোড কৰিব পৰা গুগল প্লে টো গৈ পেলাই আপোনালোকে ডাউনলোড কৰিব পাৰিব থ্যাংক ইউ সো মাচ